পানী এনেকুৱা আগতে হয়নে নহয়? আগে পিছে এনেকৈ ইমানটো পানী হোৱা দেখা নাই। ৰাতি কিমান টাইমৰ পৰা পানী আহিছে? এনেই অনুমানিক 2টা-2:30মান বজাৰ পৰা বৰষুণটো আৰম্ভ হৈছে। এতিয়ালৈকে ধাৰাসাৰ দিয়ে আছে। স্কুল ঘৰ পুখুৰী চব ডুবিলে? স্কুল ঘৰৰ ভিতৰতো পানী সোমাইছে। এইফালে আমাৰ পুখুৰী আছিলে, পুখুৰীত মাছ আছিলে গ'ল। আৰু প্ৰায় 2-2.5 লাখমান টকাৰ মাছ আছিলে। খেতিপথাৰ সকলো ডুবিলে। আৰু গতিত থাকিলে ৰাস্তা পদূলিও ছিগি আদায় হ'ব। বানপানী আৰু এজন আহিলে। আপোনালোকৰ ঘৰৰ ফালে কেনেকুৱা হৈছে পানী-চানী? পানীয়ে মোৰ পুখুৰী গ'ল। আৰু গৰু ছাগলী চব ডুবিলে। ধান খেতি বাতি চব খতম। তাৰপৰা আৰু এইফালে দেখুৱাই এয়া চাওক গোটেই পানী। স্কুল, আমাৰ নামঘৰ, হৰি মন্দিৰ চব ডুবিলে। আৰু এইফালে গৰু ছাগলী ৰাস্তাত গোটেই পুখুৰী ডাঙৰ মাছ গ'ল। এয়া দাদা আপোনাৰ ওচৰতে আকৌ উভতি আহিছোঁ। আপুনি কি হৈছে কওক? কি হৈছে মানে এবাৰতো ক'লোৱেই। এয়া আমাৰ পুখুৰী আছিলে। এইফালে পুখুৰীটোত 2-2.5 লাখ টকাৰ মাছ ডুবি গ'ল। আৰু আপোনাৰ ঘৰত থাকিবলৈ জেগা নাই, ঘৰৰ ভিতৰত পানী সোমাইছে। বৰষুণৰ ফলত প্ৰতি বছৰেতো এনেকৈ হোৱা নাই যদিও বৰষুণৰ ফলত মানে অধিক তাণ্ডৱ হৈছে। খেতি পথাৰৰ পৰা আদি কৰি সকলো। মোৰ ঘৰৰ চোতালত এতিয়া একৰঙন ভিতৰত সোমাও পানী। গতিকেলৈ কি কৰিম এতিয়া? কৰিবলৈতো উপায় নাই একো, প্ৰাকৃতিক দুৰ্যোগ বুলি। গাঁওখনৰ নাম 1 নং সোণাপুৰ। আৰু ৰাস্তা পদূলি একেবাৰে বেয়া, সুচল নহয়। সম্পূৰ্ণ বিপৰীত। আমাৰ এই গাঁওখন চৰকাৰৰ পোহৰত ঢুকি নোপোৱা নিচিনা হৈ আছে। গতিকেলৈ চৰকাৰে কি কৰে এতিয়া চৰকাৰৰ দায়িত্ব আৰু।